নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি এটা মই সম্পূৰ্ণ বেলেগ ধৰণৰ ভিডিঅ' আগবঢ়াইছোঁ। ভিডিঅ'টো হ'ল অসম চৰকাৰী কৰ্মচাৰীসকলক কোভিড ভেকচিন লোৱাৰ চাৰ্টিফিকেটখিনি নিজ নিজ কাৰ্যালয়ৰ DDO অফিচত জমা দিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। সেয়েহে অতি সহজতে নিজ নিজ মোবাইলত এই চাৰ্টিফিকেটখিনি কেনেকৈ উলিয়াব পাৰিব সেই সম্পৰ্কে এটা মই ভিডিঅ' আগবঢ়াইছোঁ। যদি মোৰ চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমে যাব লাগিব মোবাইলৰ মেইন মেনুলৈ। এয়া আমি মোবাইলৰ মেইন মেনুলৈ যাবলৈ বিচাৰিছোঁ। এয়া মোবাইলৰ মেইন মেনুলৈ গৈ আমি ক্ৰম ব্ৰাউজাৰটো বিচাৰিব। এয়া ক্ৰম ব্ৰাউজাৰ চাৰ্চ কৰিব লাগিব coin.gov.in। এয়া আমি চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে সেইটো পেজটো খোল খাই গৈছে। ইয়াত আহিছে ৰেজিষ্টাৰ। নতুনকৈ ল'বলৈ হ'লে তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব। ভেকচিন ল'বলৈ হ'লে register/sign in yourself। আমি এতিয়া এইটোত যাব লাগিব। ৰেজিষ্টাৰ ইন চাইন ইনত যোৱাৰ লগে লগে আমি এই হালধীয়া এইটোত আকৌ টিপি দিব লাগিব। টিপি দিয়াৰ লগে লগে ইয়াত আহিছে ৰেজিষ্টাৰ অৰ চাইন ইন ফৰ ভেৰিফিকেশ্যন, এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। আমি এতিয়া আপোনালোকে ভেকচিন লোৱাৰ সময়ত যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটোকে ইয়াত আপোনালোকে এণ্টাৰ কৰিব লাগিব। উদাহৰণস্বৰূপে মই দেখাব বিচাৰিছোঁ এটা মোবাইল নাম্বাৰ 8011595404। এতিয়া আমি গেট অ'টিপিত চুই দিব লাগিব। এতিয়া অ'টিপিটো আহি গ'ল। এতিয়া আমি অ'টিপিটো চাওঁচোন কি আহিছে। অ'টিপি আহিল। এতিয়া আমি অ'টিপি চাওঁ 229454। এতিয়া আমি অ'টিপিটো লিখিব লাগিব 229454। এইয়া আহিল। এই নম্বৰত এইজন ব্যক্তিয়ে ৰেজিষ্টাৰ কৰা আছিলে, মানে প্ৰথম ড'জটো তেওঁ ল'লে। এতিয়া আমি ধৰক চাৰ্টিফিকেটখন দৰকাৰ হৈছে, গতিকে আমি এতিয়া এই চাৰ্টিফিকেট বুলি লিখাৰ তলত এই চাৰ্টিফিকেটত চুই দিব লাগিব। চুই দিয়াৰ লগে লগে এয়া আহি গ'ল ডু ইউ ৱান্ট টু ডাউনলোড চাৰ্টিফিকেট PDF এগেইন কেনচেল ডাউনলোড আহিছে। আমি এই ডাউনলোডত আকৌ চুই দিব লাগিব। ডাউনলোডত চুই দিয়াৰ লগে লগে এয়া আমাৰ স্ক্ৰীণত দেখা পাইছোঁ। ওপৰ ফালে লেফ্ট ছাইডে চুকত একেবাৰে ৰাইট চিন এটা আহিছে। আমি এতিয়া ওপৰৰ পৰা স্ক্ৰীণটো তললৈ দবাই দিব লাগিব। এয়া দবাই দিছোঁ। দবাই দিয়াৰ লগে লগে এয়া দেখিছেনে চাৰ্টিফিকেট PDF ডাউনলোড কমপ্লিটেড। আমি এইটোত চুই দিব লাগিব। এইটোত চুই দিয়াৰ লগে লগে এতিয়া এইখন চাৰ্টিফিকেট ডাউনলোড হৈ গ'ল। চাৰ্টিফিকেট ডাউনলোড হৈ যোৱাৰ লগে লগে আমি এইখন এতিয়া লাহেকৈ স্ক্ৰীনশ্বট কৰি দিব লাগিব। এইখন স্ক্ৰীনশ্বট হৈ গ'ল। এতিয়া এই চাৰ্টিফিকেটখন গেলাৰীলৈ গুচি যাব। গেলাৰীলৈ গুচি যোৱাৰ পাছত আপোনালোকে কোনোবা জেৰক্স চেণ্টাৰত গৈ বা DTP চেণ্টাৰত গৈ আপোনালোকে স্ক্ৰীনশ্বটৰ পৰা শ্বেয়াৰ অপশ্যনত গৈ হোৱাটছএপৰ যোগেদি এইটো হাৰ্ড কপি উলিয়াব পাৰিব আৰু নিজ নিজ কাৰ্যালয়ত জমা দিব পাৰিব। দেখিছেনে কিমান সহজ প্ৰক্ৰিয়া।
যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে নিশ্চয় কমেণ্ট কৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।